মায়ঙৰ বালিমুখ নতুন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড দাও দাওকৈ জ্বলি ভস্মীভূত হ'ল 8খনকৈ দোকান মায়ঙৰ বালিমুখ নতুন বজাৰত দিন দুপৰতে সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা এই অগ্নিকাণ্ড সংঘটিত হোৱা দোকানত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ওচৰৰ দোকানলৈ জুই বিয়পি বহু দোকানৰ ক্ষতি সাধন হয় নিমিষতে জুই লেলিহান হিখাই চানি ধৰিলে 8খনকৈ দোকান জুইত সম্পূৰ্ণৰূপে জাহ গ'ল এই দোকানসমূহ জুইত জাহ যোৱা দোকানকেইখনৰ সকলো বয়বস্তুৰ লগতে মূল্যৱান নথিপত্ৰও জুইত জাহ গৈছে ইতিমধ্যে ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হ'ল কিছু পলমকৈ হ'লেও উপস্থিত হ'ল সেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী জানিব পৰা মতে কেইবা লক্ষাধিক টকাৰ বয়বস্তু অগ্নিত জাহ গৈছে দোকানত বহি আছো দোকানত বহি থকা অৱস্থাত পিছফালৰ পৰা যে জুই ধুমা ওলাইছে কোৰপে ধুমা লাগিছে আমি ক'ব নোৱাৰোঁ তেতিয়া মানে আমি পটকে দেখা পালোঁ যেতিয়া জুই লাগি গ'ল তেতিয়া মানে আমি চিঞৰ বাখৰ লগাই দিলোঁ মানুহ মাতিলোঁ মানুহ আহোঁতে মানে জুইটো একদম পূৰা ডাঙৰ হৈ গ'ল মানুহ আৰু জুইৰ ওচৰত চাপিব নোৱাৰে এনে অৱস্থাত মানে ঘৰত আছিল আমাৰ চিলিণ্ডাৰ আছিল এটা ঘৰত দোকানত আৰু গেলামাল আছিল মুনিয়াৰী দোকান আছিল আমাৰ বাইক মেকাৰ আছিল আমাৰ কাঠৰ ফাৰ্নিচাৰ আছিল দুটা কাঠৰ ফাৰ্নিচাৰ আছিল আৰু এফালে দুটা এই বাইকৰ মেকাৰ আছিল ফল্ডিং মেকাৰ আছিল আমাৰ এনেকা গেলামালৰ দোকান আছিল চাহৰ হোটেল আছিল আমাৰ সেইখিনি গোটাইখিনি দোকান প্ৰায় 8-10টামান দোকান আমাৰ মানে একদম লগে একদম খতম হৈ গ'ল মানে ৰাইজেও ফিৰাব নোৱাৰিলা ৰাইজেও কণ্ট্ৰল কৰিব নোৱাৰিলে ৰ'দৰ তাপত মানে আৰু জুইৰ তাপত ওচৰত চপিব নোৱাৰিলে মানে আমাৰ চৰকাৰী কাৰ্যালয়ৰ পৰা মানুহ আহোঁতে বহুত টাইম দেৰি হৈ গ'ল না সেইকাৰণে একদম মানে পুৰা জ্বলি গ'ল মানে আমাৰ নথিপত্ৰ যিমান আছিল ৰেকৰ্ড পাতি আধাৰ কাৰ্ড ভোট কাৰ্ড মানে আমাৰ পান কাৰ্ড লৈ মানে যিমান স্কুলৰ বই কিতাপ পুস্তক আছিল ল'ৰা ছোৱালীৰ টকা সোণৰ মানে অলপ অলংকাৰ পাতি আছিল চব মায়ঙৰ পৰা মুজামিল হুছেইনৰ ৰিপৰ্ট গণ অধিকাৰ লাইভ